সকলে উচ্চস্বরে কম জয় কৃষ্ণগুরু জয় কৃষ্ণগুরু জয় কৃষ্ণগুরু প্ৰভুসকল সকলে অকণমান সময় নাম জপ কৰক সকলোৱে ইফালে নাহিব নেকি কিমান আহিব যিমান আহে Full, namalan full.
জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু। কৃষ্ণ গুরু রক্ষা করা বিপদ সাগরে ও দাসৰ দাস মাতি ও দাসৰ দাস মাতি আর তোমার মহিমা প্রভু প্রভু কেবেন জানন্ত ও ভকতে ভক্তি বলে মহা জ্ঞান পান্ত কৃষ্ণ গুরু রক্ষা করা বিপদ সাগরে ও দাসৰ দাস কৰি লোৱা মাতি কাতৰে ও দাসৰ দাস কৰি লোৱা মাতি আর তুমি নিরাকার প্রভু প্রভু তুমি যে হাকার ও জন্ম লৈছা ৰবি কৃষ্ণ গুরু রক্ষা করা বিপদ
সাগৰে ও দাসৰ দাস কৰি লোৱা মাটি দৰে ও দাসৰ দাস কৰি লোৱা মাটি দৰে ওম নমো কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায় নমো কৃষ্ণ গুরু দেবায় রবি দেবনন্দনায় সদ্গুরবে মহাপ্রভবে কলকি হরয়ে নমো নমঃ নারায়ণং সচ্চিদানন্দং মায়া দেবী সুতং কলকি রূপং কৃষ্ণ গুরুং বন্দে জগত গুরুং নারায়ণং সচ্চিদানন্দং মায়া দেবী সুতং কলকি রূপং কৃষ্ণ গুরুং বন্দে জগত গুরুং শান্তকারং ভুজগশয়নং পদ্মনাভং জনার্দন বিশ্বধারং গগনসদৃশং মেঘবর্ণং শুভঙ্গম লক্ষ্মীকান্तं কমলনয়নং যোগীভিত্তং গম্যং বন্দে বিষ্ণুভয়হরং সর্বলোকে গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ। ভকত আৰু গুৰুৰ সম্পৰ্ক কেনেকুৱা? আজি 7 দিন পালন চলে, 7 দিনে একালে গেল, প্ৰায় একটা গেল ভকতৰ লগত, তাতকৈ আনন্দ আৰু আমাৰ নালাগে একো। সেইকাৰণে গুৰু আৰু ভকতৰ বহুত বেলেগ। আৰু গুৰুৰ পৰম বন্ধু শিষ্যই, শিষ্যৰ বাহিৰে বেলেগ নাই। সেইকাৰণে নামঘোষা মাহতে গুৰুজনাই লেখছিল, অ গুৰুৰ পৰম প্ৰিয়তম নাই নিজ ভকত তপৰে
ভকতক যিজনে নিৰ্ণয় ও হৰিকেশে নিন্দা হৰে। গতিকে ভকত আৰু গুৰুৰ সম্পৰ্ক কিমান ডাঙৰ। গুৰুৰ ভকতত বাহিৰে মনি দিছিলে আৰু ভকতে গুৰুৰ বাহিৰে মনি দিছিলে। আজি 7 দিন পালনামত একমাহ গৈছো, নিজে নাজানো ভকতত কেনেকুৱা এটা আনন্দ পাই আছো। কালিও গাইছো, ৰাতি পৰহিদিনাও গাইছো, সদায় গাই আছো ভকতলৈ। এই ভকত আৰু গুৰুৰ যিটো সম্পৰ্ক, এই সম্পৰ্ক কোনোদিনে কোনো এৰিব নোৱাৰে আৰু এইটো জন্মান্তৰে থাকি যায়। গুৰু আৰু ভকতৰ সম্পৰ্ক। সেইকাৰণে ঈশ্বৰে জীৱশ্ৰেষ্ঠ 4মুঠি জীৱ সৃষ্টি কৰিছে ঈশ্বৰে। এই 4মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মনুষ্য কিয় কৈছে যে মনুষ্যই কৃষ্ণগুৰুক ভক্তি কৰিব পাৰে, কৃষ্ণগুৰুক সেৱা কৰিব পাৰে আৰু তাৎপৰ্য একো নালাগে। ভকতে এটাই কামনা কৰিব সদায় যে প্ৰভু য'তে জন্ম নলম, য'তে নাযাম, তোমাৰ যদি চৰণ খেলে পাওঁ, বেলেগ নালাগে প্ৰভু। চৰণ খেলা থাক এটা দিন চব প্ৰভু ঈশ্বৰে দিছে আমাক, হয় নে নহয়? দিছিলে যে নাই, আমি একো বিচিব নালাগে। বিচিব লাগেনে? নালাগে। চব ঈশ্বৰৰ তাতে পায়, আছে নে নাই? ঈশ্বৰৰ তাতে চবখিনি পায়। মোৰ একো বস্তুৱে বিচৰিব নালাগে, বিচৰিব লাগে একো নালাগে। ঈশ্বৰে চবকে দিছে আৰু ঈশ্বৰৰ তাতে চবখিনি পায়। বিচাৰিলে যদি বিচাৰি চাব জানে ঈশ্বৰৰ তাতে পায় চবখিনি। চব ঈশ্বৰ আৰু ভকতৰ মই আজি প্ৰেমৰ কথা কৈছো। আৰু ভকত য'ত থাকে ঈশ্বৰ তাত এনেই যায়, তাত মাতিব নালাগে। আজি 1 নাম চলি আছে, চব 7 দিন আজি 1 নাম। সেই 1 নাম মাজত সদায় আছো কিহৰ কাৰণে? আপোনালোকৰ কাৰণে আহিছো। কাৰণ ভকতৰ বাহিৰে ভাবিব পৰা শক্তি নাই আমাৰ। প্ৰতিযোগিতা চব হয় নে নহয়? গতিকে আপোনালোকৰ সময় কাৰণে যিমান বস্তু আপোনালোকক লাগে চব ঈশ্বৰৰ তাতে পায়, খালি ল'লে আৰু খুজি। কাৰণ ভক্তি কৰিব লাগিব, ভক্তিত মেইন। ভক্তি কৰিলে চব পায় ঈশ্বৰৰ তাতে আৰু ঈশ্বৰে একদম খুলি দিয়ে লাগে। আজি 7 দিনে 1 নাম গাইছো, চবে আনন্দত আছো। আৰু ঘৰকলৈও মনত পৰা নাই, আমি কৰিছেনে? কাৰো পৰা নাই। গতিকে আমি কৃষ্ণগুৰু ভকত আৰু কৃষ্ণগুৰুৰ নিচিনা শক্তি হ'লে থাকিব লাগিব। গোটেই ভকতে, প্ৰতিজন ভকতে, প্ৰতিজন আই মাতৃ যিমান আছে কৃষ্ণগুৰুৰ নিচিনা শক্তি হ'লে থাকিব লাগিব। কৃষ্ণগুৰু আমাক, আমি কিমান মহা ভাগ্যৱান। সেইকাৰণে আমি কৈছো মানুহ, আমাৰ যুৱ সমাজ বা যুৱতী আছে বা আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে, তাক আপোনালোকে এই 5টা বস্তু খুব শিকাব। মই আপোনালোক কৈ গৈছে কেনে ল'ৰা ছোৱালীক খুব ভক্তি আৰু জ্ঞান, গুৰু ভক্তি এইটো বৰ ডাঙৰ বস্তু শিকাব। মই 5টা বস্তু কি কৈছো ল'ৰা ছোৱালী শিকাব লাগে সদায়। মানে কাকো চেষ্টা মানে কাউৰীৰ নিচিনা চেষ্টা কৰিব লাগে। কাকো চেষ্টা, ভকত ধনম, চান নিদ্ৰা, অল্প হাৰি, গৃহ ত্যাগী। এই 5টা বস্তু আমাৰ যিখিনি আমাৰ গাৰ্জেন অভিভাৱক আছে, যিখিনি আমাৰ ল'ৰা ছোৱালীক এতিয়াৰ পৰাই শিকক, নহ'লে পিছত প্ৰব্লেম হৈ যাব। আৰু প্ৰব্লেম হোৱাৰ পিছত মন থাকে মোৰ ল'ৰাটো বেয়া হ'ল, ছোৱালীটো বেয়া হ'ল। আপোনালোক আগতে গৈ ফৰ্মুলা এনে বিচাৰি গ'লে এই 5টা বস্তু সদায় শিকাব ল'ৰা ছোৱালীক, বুজিছেনে? আৰু সদায় থাপনা লাগিব। পঢ়া ধুব কি আছে 5 বছৰতে কৈছো না নাইছো? মই গোটেই আমাৰ ভকতখিনি কৈছো, ল'ৰা ছোৱালী যিখিনি জন্মিছে এতিয়া সেইখিনি ল'ৰা ছোৱালী আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰক। পঢ়াটো হ'ব, পঢ়িব পাৰিব, মাষ্টাৰ ডিগ্ৰীও কৰিব, কিন্তু আধ্যাত্মিকত মাষ্টাৰ ডিগ্ৰী ক'ত কৰিব? এইটোতো মাষ্টাৰ ডিগ্ৰী সহজ নহয়। আধ্যাত্মিকত সহজ জানো? আধ্যাত্মিক মাষ্টাৰ ডিগ্ৰীটো PhD কৰিব পাৰিব, কিন্তু আধ্যাত্মিকত PhD ক'ত কৰিব? আমি এতিয়াৰ পৰাই শিকাব লাগিব ল'ৰা ছোৱালীখিনি। এতিয়া
আৰু আমাৰ প্ৰফেচৰে চব আমাৰ একেবাৰে স্কুল কলেজ ইউনিভাৰ্চিটি দি তাত প্ৰফেচৰে বাণী এটা দি থৈ গৈছে কি স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞান প্ৰদান কৰা হয় নে নহয় স্কুলীয়া শিক্ষাৰ আধ্যাত্মিক সাধাৰণ জ্ঞানলৈকেও আধ্যাত্মিক জ্ঞান দিছে সমস্ত ভূতত যি ঈশ্বৰ আছে এই কথাটো যাতে সকলোকে মানে শিকাই দিব লাগিব আমি আৰু এই আধ্যাত্মিক আলোচনা আজি গোটেই আমাৰ বাহিৰতো গৈছে গোটেই অসমখনে আমি ধৰি আছো বাহিৰতো গৈছে আমাৰ এই নামটো এনেকুৱা পাৱা আমি নিজে গম নাপাওঁ আমি নাম লৈ আমাৰ ভকতৰ কিমান পাৱাৰ আছে ভকত এটা নাজানে পাৱাৰ কিমান আছে ভকতে নাজানে প্ৰতিজন ল'ৰা ছোৱালী যাতে সাধাৰণ শিক্ষাৰ লগত যাতে আধ্যাত্মিক জ্ঞানটো দিব পাৰে আৰু সদায় ল'ৰা ছোৱালীক থাপনাত লৈ যাব এই বাবা অলপ পিছত থৈ একো নহয় আৰু এই কোৱালাতে কিন্তু ঠিক কৰি ল'ব দিয়ক যদি পুৰত হৈ ভাঙি যাব এই কোৱালাতে ঠিক কৰিব লাগিব আমি ল'ৰা ছোৱালীখিনি আধ্যাত্মিক জ্ঞান দিব লাগিব প্ৰহ্লাদ ধ্ৰুৱ কি কৈছিল ধ্ৰুৱ প্ৰহ্লাদক কেনেকুৱা আছিল প্ৰহ্লাদক কেনেকুৱা শিক্ষা দিছিল বাবা হিৰণ্যমুখীকো আছিল নে নাই তেওঁৰ পুত্ৰ প্ৰহ্লাদক গোটেই শিক্ষা দিছিল শাস্ত্ৰ জ্ঞান দিছিল নে নাই তেওঁ সদায় নিগমটোহে লৈছিল আগমটো নাছিল আমাৰ ল'ৰা ছোৱালীকটো আগমটো নিশিক হ'ব বুলিও নিগমটোৱে শিকাব প্ৰহ্লাদক আগম শিকাৰ কাৰণে প্ৰহ্লাদে নিশিকিলে সন্তানকে আগম দিছিল আগম ৰাস্তা নালাৰিলে নিশিকিলে হৰিও মৰিয়মকে থাকিল আমাৰো প্ৰত্যেকজন ল'ৰাই এতিয়া ওর কলিগৰ কৃষ্ণ গুৰু বুলি কৈ থাকিব প্ৰতিজন ল'ৰা ছোৱালী আমি সেই শিক্ষাৰে শিক্ষিত কৰিব লাগিব নহ'লে আজি কিয় এনেকুৱা অশান্তি অসুবিধা কিয় হৈছে একমাত্ৰ অসুবিধা অশান্তি সমাজত কিয় হৈছে একমাত্ৰ আধ্যাত্মিকতাৰ অভাৱ আধ্যাত্মিক বস্তুটো বাজাৰত পোৱা বস্তু নহয় ন মই 1 কিলো কিনি আনো যেনেকৈ ফুলকবি 1 কিলো কিনিলো বান্ধাকবি 1 কিলো কিনিলো বোলে আধ্যাত্মিকটো 1 কেজি কিনি লৈ যাব আধ্যাত্মিক কিনা বস্তু নহয় গুৰুত্বতে পোৱা বস্তু আধ্যাত্মিক জ্ঞানে পৰিপুষ্ট এইখানে গুৰুত্বৰে ফৰম লগাইছে আধ্যাত্মিক জ্ঞানের পরিপুষ্ট আধ্যাত্মিক সমস্ত ভূতরিতা ঈশ্বর আছে আছে না নাই হ্যাঁ আছে না সমস্ত ভূততে হ্যাঁ আছে না সমস্ত ভূত যদি ঈশ্বর আছে তেনেহলে আমি কাকো বেয়াকৈ ক'ব নোৱাৰো কাৰো সমালোচনা কৰিব নোৱাৰো কাকো গালিও মাৰিব নোৱাৰো আমাৰতো সমালোচনা গালি পাৰা বেছি আছে না নাই ভকতৰ মাজতে কেতিয়াবা লাগে নে হ্যাঁ এইবিলাক বাদ দিব লাগিব চবি অভ্যাসবিলাক বাদ দিব লাগিব গুৰুই কি শিকাই থৈ গৈছে সেইটোৱে ল'ব লাগিব আমি প্ৰত্যেকজনে আৰু গুৰুৰ যিটো আদৰ্শ সেইখিনি আদৰ্শই আমি জগতত প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ ধৰ্মটো বহুত কৈছে আজি বহুত মানুহ দৰ্শনাৰ্থী আহি কি কয় যে আপোনালোকৰ নিচিনা ধৰ্ম আমি পোৱা নাই হয় না নহয় বহুত দৰ্শনাৰ্থী পাইছে না কোনে আপোনালোকে মইতো নিজে পাইছোঁ বহুত দৰ্শনাৰ্থী আমাৰ ভকতখিনি বেছি হেৰি হ'ব লাগিব গুৰুৰ প্ৰতি ভক্তি বেছি ৰাখিব লাগিব আমাৰ ভকতখিনি আমাৰ গুৰুমুখী অনুষ্ঠান হয় নে নহয় গুৰুমুখী অনুষ্ঠানত গুৰুৰ প্ৰতি ভক্তি গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু ভকতৰ প্ৰতি প্ৰেম এইকেইটা থাকিব লাগিব কিন্তু ভকতে যদি হিংসা হিংসি কৰে তেতিয়াহ'লে কি হ'ব গুৰু এই শিকাইছে কি জানি ভকতক সেইকাৰণে ইহঁতৰ ভকতৰবিলাক যুদ্ধ আৰু হেৰি কৰে হিংসা হিংসি কৰে সমালোচনা কৰে কোনোদিনে সমালোচনা নকৰিব মই আপোনালোকক কৈছোঁ আৰু সমালোচনা কৰিবলৈ ঈশ্বৰকে কৰা হয় সমস্ত ভূতত যদি ঈশ্বৰ থাকে যদি সকলোতে আছে নাই হা চবতে যিমান জীৱ আছে অকল আমি জীৱ পাহাৰ পৰ্বত চৰাই চিৰিকটি চবতে আছে ঈশ্বৰ আছে নে নাই বোলে আমাৰ মানুহৰ কিমান ভুল কৰোঁ আমি হা আমাৰ মানুহটো অলপমান বস্তু খালেও আমাৰ ভাগে নাখাওঁ এটা পিঁপৰা চাবাচোন পিঁপৰা এটা নিলিখি তেনেকৈ এটা বস্তু হৈ যায় আৰু গোটেইগিলা ভাগ কৰি যায় নিয়ে পিঁপৰাই কিবা এটা বস্তু পালি গুচি যায় হা গোটেই ভাগ কৰি খায় আৰু কিমান আমাৰ গোটেই মানুহ শ্ৰেষ্ঠ জীৱ আৰু এই মনুষ্যটো পাইছ যে কোটি কোটি জন্মৰ পূৰ্ণৰ ফলত আৰু যি পাবা বাদ দিয়া এই ধৰণতে তুমি ঈশ্বৰক ধৰা আৰু মুক্তি বিশ্ব মানে একে মুক্তি মানে বেলেগ বস্তু নহয় এতেই মুক্তিটো এতিয়া নাম পালো ন কৃষ্ণৰ নাম এতিয়া মুক্তি পালো আৰু তারপর বেলেগ নালাগে বেলেগ বিচিবা কৃষ্ণর নাম যার মুখত থাকে মৃত্যুর সময় যদি কৃষ্ণর নাম মুখত আহে ডাইরেক্ট ঈশ্বর তাদের গুছি গা দিয়া
ডাইৰেক্ট হয় না নহয় সেইকাৰণে মই কৈছোঁ ঈশ্বৰে তাতে কুলটি চব পাই না নাপায় হা কি দিব মাধৱৰা ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে হবেও তোমাতে পাই যাত কি দিব মাধৱৰা গোটেইখিনি ঈশ্বৰতে পাই কৃষ্ণতে চব পাব বিচিব লাগিব বিচিৰি চব পাব আৰু কৃষ্ণই দেউদকে থাকে নাপায় খালি আপোনালোকে লগ কনজুচ কৰি দিয়ে কনজুচ কৰি ঈশ্বৰকে দিব ঈশ্বৰে নেদে সেইকাৰণে চব বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে চব বিচিৰি ঈশ্বৰৰ ওচৰতে পায় কিন্তু আমি বিচাৰিব নাজানো গতিকে চোৱা আপোনাৰ কৃষ্ণ গুৰুৰে ভকত সদায় মনত ৰাখব প্ৰভু ঈশ্বৰে কিয় কৈছে এনেকৈ হাত জোৰ কৰবা হা কিয় কৈছে হাত জোৰ কৰবা নিচিনা চবকে সকলোকে হাত জোৰ কৰবি আমাৰ হাতখন আহিলে চব এই হাতটো আমাৰ চব আগতে হাত আছিল না এই মহামাৰী হোৱাৰ পিছত এই গেল না প্ৰভু ঈশ্বৰে চব আগতে সকলোকে নমস্কাৰ কৰি হেণ্ডশ্বেক দিছিলে নে নাই মহামাৰী হোৱাৰ পিছত কি হ'ল চবে কিয় দিলে এইটো কাৰ আছিল এইটো কৃষ্ণগুৰু ঈশ্বৰৰহে আছিল বাটে কাৰণ নাই ক'ব নোৱাৰে ভৱিষ্যতত লিখি দিছে প্ৰভুই যে অচিন জগত মানুহ বিপ্লৱ গোটেই বিশ্বত ত্ৰাসৰ সৃষ্টি হ'ব গোটেই বিশ্বত ত্ৰাসৰ সৃষ্টি হৈছিল না অনেক হা চবে হেণ্ডশ্বেক দিয়ে তাৰপিছত কি হ'ল চবে নমস্কাৰ দিয়া হ'ল এই নমস্কাৰ কোনে আনছিল এই এখন অখ্যাত গাঁৱত জন্মগ্ৰহণ কৃষ্ণগুৰু ঈশ্বৰৰ অখ্যাত গাঁও য'ত মানুহ নাই প্ৰভু ঈশ্বৰে অকলে আছিল সেই সময়ত অখ্যাত গাঁও জন্মিছিল আৰু জন্মি তেওঁ কি কৰি গোটেই বিশ্বতে তেওঁ ধৰ্ম আদি গুচি গৈছে কৈছে নে গোটেই বিশ্ব আৰু গোটেই মানুহটোৱে এদিন কৃষ্ণগুৰু ধৰ্ম ধৰণ ল'ব লাগিব এইটো খানা কাৰণ প্ৰভু ঈশ্বৰে আগৰ এটা পূৰ্ব বাক্য আছিল যে য'ত দেশ বিদেশৰ প্ৰাচীন এখন নাথাকিব কৃষ্ণগুৰু ভকতৰে পৰিপূৰ্ণ এখন পৃথিৱী হ'ব আৰু প্ৰভু ঈশ্বৰৰ বাক্য ক'ত যাব বাক্য সদায় হৃদয়ত লৈ ল'ব লাগে যে কৃষ্ণগুৰু ঈশ্বৰে কৈছে এইটো হ'বই কোনোদিনে দুৰ্বল নামিব আপোনালোকে চব কৃষ্ণগুৰুহে ঈশ্বৰ ইমান দুৰ্বল কথা বুলি মানুহে হাঁহিবগৈ ভালদৰে কৃষ্ণগুৰু ঈশ্বৰ হ'বই নহয় প্ৰভু ইমান শিক্ষা দি গৈছে আমাক প্ৰত্যেককে আৰু প্ৰভুৰ যিখিনি নীতি আদৰ্শ প্ৰভুৰ এইখিনি যাতে আমি সদায় ভকতে সদায় যাতে বুকত বান্ধি থাকিব পাৰোঁ সদায় নম্ৰ লগি আৰু মই এইটো সময়ত কৃষ্ণগুৰুৰ নাম লৈয়ে যাব চবে যাতে আৰু এটাই ৰাস্তা বহুততে যাবই লাগিব কাৰো গতি নাই যাই য'তে নপৰ গাছৰ পৰা পৰলিংগত পৰে গাছৰ পৰা পৰলিংগত পৰে মাটিতে পৰবা কৰিব আৰু যাই য'তে নম্ৰ সি যাই ঈশ্বৰৰ যাবই লাগিব ডাইৰেক্ট ঈশ্বৰৰ যাব লৈ যাব গতিকে চব ইমান দয়ালু কৃপালু ঈশ্বৰ হয় না নহয় গতিকে আপোনালোকক মই নিজে কৈছোঁ অনুৰোধ কৰিছোঁ আপোনালোকে যাতে কোনোদিনে বেয়া কুলুষিত মন নল'ব প্ৰভু ঈশ্বৰে কৈছিল কুলুষিত মন কৃষ্ণ নাম জপি শুদ্ধ কৰিবা হয় না নহয় গতিকে কুলুষিত মন কাই নল'ব হিংসা কায়ো হিংসা বৃত্তি নল'ব হিংসা বৃত্তি কোনোদিন নল'ব সদায় এটাই চিন্তা কৰিব প্ৰভু তোমাক যাতে পাই থাকোঁ আৰু পাবই নাপাবই নাথাকে কোনেও নাম লওঁতে মইতো 1 ঘণ্টা নাম লগাই দিছোঁ সকলো হৈছেনে চবে লৈ আছে নামতে আৰু বিশ্ব ব্ৰহ্মাণ্ডতে নামতে পাবা চব পাবা যিমান বিপদ নাই আমাৰ অসুখ কি হৈছে আমাৰ যে অসুখ আমাৰ প্ৰভুৱে কি হৈছে এনেকুৱা হৈছে আমাৰ অকণমান আগতে কৈছোঁ অল্প হাৰি হ'ব লাগিব অল্প হাৰি হ'ব লাগিব না অল্প হাৰি কমকে খাব লাগিব অল্প হাৰি কমকে খাব লাগিব হা আমাৰতো জুতি নহ'লে নহয় জিভাৰ জুতি ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ লম্পট হ'ল জিভাখন সি সদায় ভাল বিচাৰে বেয়া পালে সি ফেলে দিয়ে ইন্দ্ৰিয়ৰ লম্পট জিভা হয় নে নহয়
আৰু নাক কৰি শুনি ফুৰে বাহ বৰ ধুনীয়া চেণ্ডেল যে খাব পাৰিলি নাক কৰি চেণ্ডেল লৈ ফুৰে হয় নে নহয় বা হাত ভৰ অমুক গান চালি যে বৰ ভাল হৈছে চব মানুহ এটা কৰি মানুহ একদম আয়ুস কম কিন্তু প্ৰভু ঈশ্বৰে কৈছে মই যদি নাম লৈ থাকা খাদ্য মানে অল্প হাৰি কমকে খাবা মই প্ৰত্যেক ভকতকে কৈছো এতিয়াৰ পৰা খুব কমকে খাব আৰু সাৱধান চব বস্তু নাখাব চব বস্তু খালেতো বেমাৰ হ'বই আমাৰ নহ'ব নেকি আমি বেমাৰ নিজৰ হাততে আমাৰ আছে প্ৰভু ঈশ্বৰে আমাক কৈছে বেমাৰ নিজৰ হাততে আছে বহুত বেমাৰ কমাব পাৰি এতিয়া আমি বাঢ়িহে আছো কিছুমানে লৰবা নৰে উঠবা নৰে কিয় গতিকে আইসকল প্ৰভুসকল স্বাস্থ্য কোনোদিনে নল'ব স্বাস্থ্যক বিদায় দিয়ক খোজকাঢ়িব ৰাতিপুৱা আবেলি খোজকাঢ়িব আৰু কম খাব আৰু পাল্লি ৰাতিৰ আহাৰ বাদে দিব লাগে দিনত যি খালে খালা সেইবুলি মই সৰু ল'ৰা ছোৱালীৰ কথা ক'লে ন হ'ব আপোনাৰ সৰু ল'ৰা ছোৱালীবোৰ যদি খাব মানা কৰি হাহাকাৰ হৈ যাব আপোনালোকৰ এই বয়সস্থ কথাহে কৈছোঁ ৰাতি পাল্লি খানা বাদে দিয়ক আৰু দিনত মজবুতকৈ খাওক একো এফেক্ট কৰিব নোৱাৰে আৰু ৰাতি ভাত খাই কিবা খালেও ৰাতি কমেও 1.5 ঘণ্টা বিচনাত যাব নালাগে 1.5 ঘণ্টা বিচনাত যাব নালাগে 1.5 ঘণ্টা পাছতহে যাব লাগে আমাৰ খায়ে শুই দিওঁ নহয় গাটো বেয়া লাগিলে শুয়ে দিলোঁ অসুখটো বেছি হয় আৰু সদায় কৃষ্ণগুৰু কাশ্মীৰ নাম লৈয়ে শুব অকলে তেতিয়া আপোনাৰ কিবা বিপদ থাকিলেও ৰাতি ঈশ্বৰে আহিব ন আপোনাক সহায় কৰিব আৰু তাত ঈশ্বৰ মানিবা আপুনি তেতিয়া চাব আপোনাৰ প্ৰভু ঈশ্বৰে একদম ধুনীয়াকৈ নিয়ে নাম লোৱা কঞ্জুচ নকৰিব পইচা 1 টকা দিয়া কঞ্জুচ কচি এটি বেলে নাম লোৱা কঞ্জুচ নকৰিব ঈশ্বৰৰ পিছত দি দিব লেঠাটো এইটো নামে ল'ব নোৱাৰিলে ইয়াক দেউ ৰ'ব হয় নে নহয় ঈশ্বৰে আৰু প্ৰত্যেক ভকতকে পৰীক্ষা কৰে ঈশ্বৰে চাই থাকে না আপোনালোকে নেদেখা বুলি আৰু ঈশ্বৰে চাই থাকে আমাৰ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল খুব হৈছিল এটা দিনত ইমান ঘূৰে আৰু আধ্যাত্মিক ক্লাছত আহিব পাৰি যায় প্ৰভু ঈশ্বৰে কি কৰিলে প্ৰভু ঈশ্বৰ আহিছে এই বিচাৰে আহি কৈছে যে প্ৰভু ল'ৰাবিলাক বিৰাট শুৱে ৰাতিপুৱা আধ্যাত্মিকত নাহে বা নাম ল'ব নাহে তেতিয়া জগতৰ ঈশ্বৰ প্ৰতীক পাৱন প্ৰভু ঈশ্বৰে কি কৰিছে জানেনে যে তাক লৈ আছো আজি ৰাতিপুৱা লৈ আহিছে লৈ আহি প্ৰভু কি কৰিছে বিচনা চিচনা সাজু কৰিছে ধুনীয়াকৈ তেতিয়া গাছডাল আছিল গছডাল এতিয়া গছডাল নাই চব ল'ৰাক মাতি আনি মানে গছডাল আছে যি চৰণামৃত হ'ল সেই গাছডাল আছে চৰণ চিহ্ন প্ৰভুৰ চৰণ চিহ্ন আছে ন তাতে গাছডাল গাছ এডাল আছিল ডাঙৰ ধূপ গাছ প্ৰকাণ্ড গাছ এডাল আছিল তাত আহি লগত চবকে শুবা দিছে যে চবে শুবা লাগিব তাহো কৈছে হ'ব প্ৰভু শুবা পাৰিম উঠা নৰা শুবা লাগিব উঠা নৰা কিন্তু হ'ব প্ৰভু বুলি কৈ দিছে শুই আছে এতিয়াতো ল'ৰা শুই আছে আৰু কিমান হ'ব শুবা নৰে কি কৰোঁ এতিয়া প্ৰভুৱেও শুবা দিলা আমিও শুম বুলি ক'লোঁ এতিয়া কি কৰা যায় উপায় নাপাওঁ হৈছে তাহোঁ লাষ্টত কি কৰি যাওঁ চাৰাণ্ডা কৰি যায় প্ৰভু আমি লাগে প্ৰাৰ্থনাতে ইমান শুবা নৰোঁ ইমান শুলে ইমান শুবা নৰোঁ প্ৰাৰ্থনাতে আহিম সিদ্ধাৰ পৰা প্ৰভু প্ৰাৰ্থনাত আহি আকৌ মই কৈছোঁ চব প্ৰভু ঈশ্বৰে কাক তেনেকৈ শাসন কৰিছিল আমাৰ তেতিয়া ফাৰ্ষ্ট বেচ আছিল এতিয়া মই নামটো নকওঁ নামটো ক'লে বেয়া হয়তো শৰ্মা বুলি এজন আছিল নামটো নকওঁ মই নামটো জানো ফাৰ্ষ্ট বেচ 1992 যেতিয়া প্ৰভু ঈশ্বৰে কলেজ প্ৰতিষ্ঠা কৰে তেতিয়া ষ্টুডেণ্ট প্ৰভু ক'ৰবাৰ পৰা আনছে আৰু আনি যাতে মানে এজন মানে হঠাৎ মানে কাজিয়া হাই কাজিয়া হৈয়ে কলেজত আৰু সেইজন ল'ৰাৰ পৰা হাই কাজিয়া হয় প্ৰভু ঈশ্বৰে চব ল'ৰাক মাতি আনি কৈছিল ৰ তুমি ইমান হুলস্থুল কৰা আৰু যোনজনে কাজিয়া কৰে ইয়াত কি কৈছে সভাপতি মানে কৈ আজি তাৰ গোটেই কলেজ চাব লাগিব কি ভাবিছা ময়ো কলেজ চাব লাগিব মই সকলোকে মাৰি ফুৰোঁ মই অলপ কলেজ কেনেকৈ চাওঁ নহয় তোক আজি বেয়া দিলোঁ এতিয়া কি কৰি আকৌ মাৰিব মোৰ একো কথা ভালেই লাগে প্ৰভু ঈশ্বৰে তাক তেনেকৈ শাসন কৰিছিল না শাসন কৰিছিল প্ৰভু ঈশ্বৰে শাসন কেনেকৈ কৰিছিল যাক যেনেকৈ লাগে সেনেকৈ কৰিছিল
যেনেকৈ বিচাৰিছে এই শৰ্মাক সেনেকৈ ঠিক কৰি প্ৰথম বেজ বৰ অশান্তি আছিল ভৱিষ্যতে কলেজৰ কিবা কৰাতে যায় সেই কৰাতে চব ল'ৰা ছোৱালী কাজিয়া বিৰাট আছিল 1992 তেতিয়া এইবিলাক নাছিল কলেজত হোৱাই নাই তেতিয়া পৰ্যায়ত আছিল ক্লাছ প্ৰভু তেতিয়া গতিকে চব ভৱিষ্যতে যাৰ যেনেকৈ কৈছে সেনেকৈ হৈ গৈছে আপোনালোকৰ ভৱিষ্যতে বাণী আছে না নাই ভৱিষ্যতে আশ্ৰম কি হ'ব ভৱিষ্যতে আৰু কি হ'ব এইবিলাক ভৱিষ্যতে কৈ থৈছে খালি আমি প্ৰত্যেকজন ভকতক কৈছোঁ আমাৰ ভৱিষ্যতে কিতাপখিনি পঢ়িব আৰু কিতাপ পঢ়িলে বেলেগ নালাগে আমাৰ বহুত ভাগৱতী আছে বেলেগ ব্যাখ্যা কৰেনে প্ৰভুক বাদ দি বহুতে বেলেগ ব্যাখ্যা কৰে প্ৰভুক বাদ দি ব্যাখ্যা কৰিলে কাই শুনিব আৰু নুশুনে বেলেগ মানুহে ক'ব আহটো কৃষ্ণগুৰুৰ কথা নকৈয়ে ৰৈ বেলেগৰ কথা কৈ দিওঁ ভাগৱতী আইসকল আৰু ভাগৱতী পঢ়ুৱাসকলক কৈছোঁ সদায় আমাৰ যিখিনি ব্যাখ্যা এখনিয়াকৰ কৰোঁ বেলেগ নহয় আৰু বেলেগ কৰিলে এইটো পবিত্ৰ দেখি লৈছে এতিয়া সংবিধানখনত এইটো অপৰাধ আপোনালোকৰ আপোনাৰ গুৰু কোন মাৰতে গুৰুজনে কৈছিল যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জনা কল্পতৰ তাহান্ত বিনায়নে আমাৰ পৰম গুৰু ভাৰতে গুৰুজনে নহয় তেওঁৰ গুৰু আমাৰ গুৰু কোন বোলে কৃষ্ণ গুৰু কৃষ্ণৰ বাহিৰে আমাৰ গুৰু নাই গতিকে কৃষ্ণ গুৰুৰ আদৰ্শ কৃষ্ণ গুৰুৰ বাণী এইখিনিয়ে প্ৰচাৰ কৰিব লাগে বেলেগত ব্যাখ্যা কৰিব লাগে ভাগৱতখন মেলি ল'লে নহ'ব হয়নে নহয় ভাগৱতখন কথা বহুতে নকয় ভক্তিৰ অলপ কয় সৃষ্টিৰ ৰহস্য নাই নকয় কয়নে সৃষ্টিৰ ৰহস্য হা নাৰায়ণৰ প্ৰত্যক্ষ সৃষ্টি হৈছিল তৰা নক্ষত্ৰ সূৰ্য চক নাৰায়ণৰ প্ৰত্যক্ষ সৃষ্টিৰ কথা মানে ভক্তিটো কৰি থৈ দিয়ে সেইটো সহজ পায় এতিয়া সৃষ্টিটো হ'ব লাগিব টান হয় নহয় হয়নে নহয় সৃষ্টিৰ কথা নকয় পাৰিব পাঁচ সৃষ্টি কৰিছিল প্ৰথম জীৱ ব্ৰহ্মাক সৃষ্টি কৰা কথাটো ক'ব লাগে ভাগৱত গোটেই 12 শ্লোক ভাগৱত ধেমালি হয় নে নহয় 4 শ্লোকটোৱে কওঁ জ্ঞান বিজ্ঞান পদম ৰহস্য 4 শ্লোক নাৰায়ণে কাক কৈছিল প্ৰথম 4 শ্লোক কাক কৈছিল নাৰায়ণে প্ৰথম জীৱ ব্ৰহ্মাক কৈছিল 4 শ্লোক আৰু ব্ৰহ্মাই নাৰদক কেই শ্লোক কৈছিল 2 শ্লোক নাৰদে ব্যাসক কেই শ্লোক কৈছিল 2 শ্লোক ব্যাসে শুকক কেই শ্লোক কৈছিল 2 শ্লোক শুকে আৰু শুকক 2 শ্লোক 12 শ্লোক আছে ভাগৱত এই 12 শ্লোক ভাগৱত নহয় আমাৰ এখন 24 শ্লোকীহে ভাগৱত 12 শ্লোকী ভাগৱত 24 শ্লোকী ভাগৱত গতিকে আমি চাৰি জ্ঞান বিজ্ঞান পদম ৰহস্য ব্ৰহ্মাক কৈছিল প্ৰথম নাৰায়ণে আৰু নাৰায়ণক যেতিয়া সৃষ্টি কৰিব দিছিল হাহাকাৰ হৈছিল তেওঁ চব চাই ল'লা নাৰায়ণৰ প্ৰথম সৃষ্টি কৰিছিল নাৰায়ণে তেওঁ চব চাইছে চাই মণ্ডল চাই চব পাহাৰ পৰ্বত চব আছে নদীও আছে চব আছে নদীৰ কিন্তু পানীও কৰা নাই তেওঁ ক'লা নাৰায়ণে প্ৰভু কি নদীটো ভগিয়ে নাই তেওঁ তুমি চাই থাকা মই কি কৰোঁ পিছত নদীৰ গতি চব কৰি দিলা ঈশ্বৰে নাৰায়ণে ব্ৰহ্মাই তাৰ পাছতহে বুজি পাইছে তাৰপিছতে ব্ৰহ্মাক সৃষ্টি কৰিব দিছিল তুমি এতিয়া সৃষ্টি কৰোঁতে হাহাকাৰ তেওঁ এতিয়া আত্মাটো দিবা নোৱাৰে মানুহ এটা সৃষ্টি কৰি কিন্তু আত্মাটো পাই দিব নাৰায়ণে দিয়াৰ পাছতে বোলে চব আমাৰ মানুহৰ ঈশ্বৰে আনিছে চব কৃষ্ণৰ আমি বহুত ভাগ্যৱান আমি কৃষ্ণৰ আজি বহুত ভাগ্যৱান আমাৰ গুৰু আছে আমি হাহাকাৰ গুৰু পায়ে আছো নে নাই গতিকে টেনশ্যনে নাই খালি আমি যাতে মানৱ সমাজত মানৱ সমাজ আমি মানৱ সমাজ বুলি কওঁ আমি জাতি বা অমুক জাতি আমি নকওঁ জাতিৰ কথা ক'ব লাগিলে প্ৰভু ঈশ্বৰে লিখিছিল ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য 4 জাতি 4 জাতিৰ কথা কৈছিল এতিয়া বামুণ হ'লে বামুণ হ'লে নহ'ব তেওঁ 10টা লক্ষণ থাকিব লাগিব তেওঁৰ ধৰ্ম কি তেওঁৰ কৰ্ম কি ধৰ্ম পূজা বজাৰ ধৰ্ম নেকি পূজা বজাৰ ধৰ্ম বুলি কৈছে নেকি কোৱা নাই এইটো বেবিচাৰ বুলি কৈছে কিন্তু ঈশ্বৰক ভজনা কৰাকে ধৰ্ম বুলি কৈছিল হয় নে নহয় সনাতন ধৰ্ম বহুতে ব্যাখ্যা কৰে হিন্দু ধৰ্ম অমুক ধৰ্ম আৰু সনাতন ধৰ্ম সনাতন পুৰুষৰ পৰাই উদ্ভৱ হয় ধৰ্ম বুলি ক'লে ধাৰণ
ঠিক ধাতুৰ পৰা আহিছে এতিয়া ধাৰণ কৰিব হ'লে আমাক গুৰু লাগিব না নালাগে সাকাৰূপী গুৰু লাগিব না নালাগে ধাৰণ কৰিব লাগিব হয়নে গতিকে ধাৰণ কৰিব লাগে গুৰু লাগিল গুৰুৰ পৰা আমি ধাৰণ কৰিব পাৰিম এনে ব্যাখ্যা কৰি থাকোঁ নহ'ব ন আৰু গুৰু নহওঁতে কালি মোক এজনে ভাবকা কৈছে তাতে গুৰু নহ'লে কাৰো গতি নাই কালি মোক কৈছে এজন নাট্য কৰাইছিল মোক তেখেতে কৈছে যে প্ৰভু গুৰু লাগিবই জীৱনত নাও ক'ব লাগিলে পথাৰত নালাগিব নাও এনেই যাব কথাটো নহওঁতে হয়নে নহয় গতিকে আমাক গুৰু লাগিব আমাক যদি ভাল ৰাস্তা এটা দেখাব লাগে গুৰু লাগিবই আৰু গুৰুহে ভাল ৰাস্তা দেখো বাকী নেদেখোঁ আপোনালোক মই আগতেও কৈছোঁ গুৰু বুলি ক'লে এজনেই তেখেতৰ মাধ্যমটো বেলেগ নাৰায়ণৰ দিনত নাৰায়ণ আছিলে নে নহয় নাৰায়ণে কি কৈছিল নাৰায়ণ 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 হয়নে নহয় সেইটো সত্য অজ্ঞতা ৰাম আহিল শ্ৰীৰামচন্দ্ৰ তেওঁ ভগৱান হয়নে নহয় মই ৰামায়ণ লিখি আছোঁ ৰামায়ণ আপোনালোকক দি ৰজা দশৰথ আছিল দশৰথৰ পুত্ৰ ৰাম আৰু 4 পুত্ৰ হয়নে নহয় দশৰথৰ এইটো দশৰথৰ 4 পুত্ৰ আপুনি চাওক দশৰথ ৰজা 7 ঘৈণীয়েক আছিল 7 আছিল পত্নী দশৰথ ৰজা আৰু তাৰে ভিতৰত এই 3জন মেই কি কৌশল্যা সুমিত্ৰা আৰু কৈকেয়ী এই 3জন মেই 7 আছিল এই 3জন মেই তামল দশৰথ ৰজাৰ ল'ৰা ছোৱালী নাছিলতো দশৰথৰ এই দুখতে তেওঁ পহু চিকাৰত গৈছিল মনটো ল'ৰা ছোৱালী নাইয়ে গতিকে পহু চিকাৰত গৈছিল দশৰথ ৰজাই মই থুলমূলকৈ কৈছোঁ আপোনালোকক যেতিয়া পহু চিকাৰত তেওঁৰ আৰু এটা গুণ আছিল শব্দভেদী বান প্ৰয়োগ কৰিব পাৰে আমাৰ মাত শুনা ল'বলৈ তেওঁ জানে যে অমুক আছে আমাৰ শ্ৰৱণ কুমাৰৰ নাম হৈছে না অন্ধবিদ্যুৎ নামটি আছিল না শ্ৰৱণ কুমাৰৰ কি হ'ল এই শ্ৰৱণ কুমাৰে তেওঁ মানে নদীত সেই পানী তুলি আছিল বাপেক মাক অন্ধ তাৰমানে ৰাতিপুৱা বাপেক মাকৰ খাদ্য দি আশ্ৰমত থৈ দিয়ে শ্ৰৱণ কুমাৰে অন্ধ পুত্ৰী মাতৃ তাতে নাম লৈ থাকে বাপেক আৰু মাকে গধূলি বাপেক ৰাতিপুৱা ওলাই যায় পুতাকে যাই চব বস্তু আনি আকৌ দিব পুতাকৰ হাততে থাকে পুতাকে আছিল চকু অকল পুতাকে দামটো দেখাই নাপায় তেওঁ মানে কি হ'ল অন্ধ পিতৃ মাতৃ পুতেক তাৰমানে গধূলি পানী তুলিব লাগে অলপ পানী আনিব আৰু বাপেক মাক পানী আনোতে মানে সেই পুখুৰীত পানী খাব বুলি ভাবিল দশৰথ ৰজাই তেওঁলোকে শব্দজনী বান প্ৰয়োগ কৰি দিলা দিয়াৰ লগে লগে ইফাল হৈ গ'ল শ্ৰৱণ কুমাৰৰ হাহাকাৰ কাঞ্চি কান্দিব কোনে কান্দে এইটো পহুৰ মাতো নহয় মই পহুৱে স্বীকাৰ কৰিছোঁ তেওঁ যাই দিছে অন্ধমুনি তেওঁ মানে তেতিয়া দশৰথ ৰজাক কৈছে যে তুমি মোক মাছ লৈ ঠিকে আছে মোৰ কিবা কৰ্মফল এইটো আছিল সেইকাৰণে মই আজি বানত মই হেৰি হ'লোঁ গতিকে মই তুমি এটা কাম কৰা মোক পিতামাৰ ওচৰত লৈ যাব লাগিব আৰু পিতামাই তোমাক কি কয় সেইটো কিন্তু মই ক'ব নোৱাৰিম পিতামাই তোমাক কি কয় মই নাজানো তাৰপাছত তেওঁ লৈ গ'ল মাজত সন্তান লৈ মৃত শ্ৰৱণ কুমাৰক লৈ গ'ল মাক বাপেকৰ ওচৰত মাক বাপেকে আৰু গম পায় না বোলে বাবা ধনাইছা নেকি নাই বাবা ধনাইছা বোলে আকৌ দশৰথ ৰজাই মাক মই আহিছে এনেকুৱা হ'ল তোমাৰ পুত্ৰ মোৰ ঘৰত মৃত্যুবৰণ কৰি মানে খুব দুখত থাকিল আৰু তেওঁ অভিশাপ দিলা চাওকচোন মানুহক অভিশাপ দিলেও লাগে নহয় তেওঁ বনৰ ল'ৰা ছোৱালী নহ'ব বুলি অভিশাপ দিছিল কিন্তু ঈশ্বৰৰ ইচ্ছা তেওঁ 4 যুগে আহিব বুলি কৈছে তোমাৰ গৰ্ভত 4 যুগে আহিব দিয়ক ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন এই শ্ৰৱণ কুমাৰে কৈছিল আৰু শ্ৰৱণৰ পিতৃ মাতৃয়ে কৈছিল আৰু সেইমতে তেওঁ ৰাম আহিল ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন আহিল আহি তাৰপাছত কি হ'ল ৰামৰ তেতিয়া 12 বছৰ ৰাম জন্মৰ পিছত 12 বছৰৰ পিছত কি কৰে আপোনাৰ ৰামৰ গুৰু কোন আছিল জানেনে কোন আছিল ৰামৰ গুৰু কোন বিশ্বমিত্ৰ তাত আকৌ কি কৰে গোটেই আশ্ৰম বহুতখন আশ্ৰম আছে নহয় এই আশ্ৰমত
14,000 ৰাজ্য আছিল 14,000 ৰাজ্য ভাব আৰু 14 ৰাজ্যৰ ভিতৰত মালি চাবলৈ দুজন মেইন আছিল গোটেই আশ্ৰমত অশান্তি দিছিল যিমান আশ্ৰম আছিল বিশ্ববিদ্য চবতে অশান্তি দিয়ে তেওঁ ভাবিলে ইমান অশান্তি দিয়ে গতিকে মই এটা কাম কৰোঁ ৰামকে লৈ আহোঁ ৰামৰ বাহিৰে এই 14,000 ৰাজ্য বধ কৰা কোনো নহয় তেওঁ গ'ল ৰামক বিচাৰি গ'ল যাই ফালে দশৰথ ৰজাক ক'লে যে মই তোমাৰ পুত্ৰক নিবাইছোঁ মোৰ আশ্ৰমত বিৰাট অশান্তি এই ৰাজ্যবিলাক আহি এনে অশান্তি দিয়ে মই থাকিব পৰা নাই গোটেই মই তোমাৰ পুত্ৰক নিম তেতিয়া দশৰথ ৰজা কৈছে যে মইতো পুত্ৰক দিব নোৱাৰোঁ মই নিজে যাম দৰকাৰ হ'লে মই নিব নোৱাৰোঁ কিন্তু দশৰথ ৰজাৰ এজন গুৰু আছিল মই নামটো আহিলোঁ দশৰথ ৰজাৰ গুৰু এজন আছিল গুৰুজনে কৈছে যে তুমি ৰামক নিবা দিয়া নহয় মই অভিয়াত দিলে তুমি কিন্তু মৃত্যুবৰণ হ'ব তোমাৰ নিশ্চিত আগে গুৰুবিলাকে অভিয়াতে দিছে অভিয়াত দিলে মৰেও মানুহ ক'লা যে তোমাক কিন্তু অভিয়াত দিব তুমি গৈ ৰামক যাবা দিয়া তাৰপিছত ৰাম গ'ল ৰাম আৰু লক্ষ্মণ গ'ল লক্ষ্মণে ক'লা যে ময়ো যাম তোমালোকে বোলো ব'লা গৈছে গৈ ৰাতি কি কৰিছে ৰেষ্ট লৈছে আৰু তেতিয়া ইন্দ্ৰ আছিল না ইন্দ্ৰ আছিল ৰাতি মানে শুইছে আৰু ৰাতি সকলোতে কি কৰিছে গোটেই অস্ত্ৰবিলাক আহিছিল ৰামৰ তাতে অস্ত্ৰ গোটেই অস্ত্ৰ আহিছে ৰাতিপুৱা সাৰ পাই দিছে অস্ত্ৰ কি কথা ৰাজ্যক মাৰবাৰ না গোটেই ইন্দ্ৰৰ অস্ত্ৰবিলাক দিছে গোটেই ৰাজ্যক বধ কৰে গোটেই কিন্তু ৰাৱণক বধ কৰিব পৰা নাছিল তো জানেনে আপনারা জানেনে রাবণর তো 10টা মাথা হয়নে না 10টা মাথা হয়নে রাবণর রামে যিমানে মারে এটা মাথায় হাঁহি থাকে সব ঈশ্বরক এজন ভকতৰ দৰকাৰ না আছিল বিভীষণ লগত বিভীষণে আহি কৈছে যে দাদা তুমি মাৰবা নোৱাৰিবা ইমান সহজ নহয় তেওঁ বল লৈছিল ব্ৰহ্মাৰ পৰা বল লৈছিল এই চবে ব্ৰহ্মাৰ পৰাই বল লৈছিল তুমি দাদাক মাৰবা লাগি মই তোমাক দেহাটো দিওঁ চব ৰাম সৰু হৈ গৈছিলে ঈশ্বৰৰ সৰু হৈ ভগৱানৰ লগত চব ইমান সৰু হৈছে ৰামে কামৰ মাহত কৈছে যে তুমি ৰাৱণক যদি বধ কৰিব বিচৰা তেনেহ'লে তুমি তাক নাভিত মাৰা খৰ যেতিয়া নাভিত মাৰি দিয়ে ৰাৱণ লগে চব কিন্তু বিভীষণে আহি দিছে ৰামে যুদ্ধ কৰি আছে তেতিয়াতো জগতৰ ঈশ্বৰটো জানে চব সমস্ত কিন্তু এজন ভকতৰ দ্বাৰাই তেওঁ কাৰ্যসিদ্ধি কৰে নাভিত মাৰি দিয়াৰ লগে লগে ৰাৱণ কিনিছে আৰু তাৰপিছত তাৰ ৰাজাতে বিভীষণক আমাৰ বিভীষণক বহুতে ঘৰ বৈৰী বুলি কয় নে নহয় ঘৰ বৈৰী বিভীষণ বহুতে ব্যাখ্যা কৰে বেলেগ বেলেগ হয়নে বিভীষণ একান্ত ভগৱান আছিল ৰামৰ আৰু এনেকৈ হনুমানেও ঈশ্বৰৰ ৰামৰ বাক্যতে নাছিল কাম নাছিল বালি আছিল নে নাই বালিৰ ভাগ কোন আছিল সুগ্ৰীৱ বালিৰ ভাগ আছিল সুগ্ৰীৱ এই যুদ্ধত দিছিল এজন ৰাজ্যক মাতা মই খাটাহে কৈছো এই ৰাজ্য এজন মাৰবা গৈছিল মাৰাতে ঘূৰি নাহা দেখাবে ভাবিল যে দাদাকে মাৰিল তাৰ দাদা এবছৰ ওলাই আহিছি ন আহি দেখে আৰে কি হ'ল গোটেইবিলাক আছে হনুমান ৰাম চব আছে আৰু দাদাটো আহিল দিওঁ ৰাক্ষসজনকহে মাৰি আহিল দাদাকে এতিয়া কি কৰে সুগ্ৰীৱকতো ৰাজা পাতছি এতিয়া বালি গুৰি মাৰি নেদে হনুমানে কাণৰ মাহত কৈছিল প্ৰভু ৰাৱণে বালিক মাৰি দিয়ক চবচো বাক্যমতে কাম মাৰি দিলে তাৰপিছত আছে সুগ্ৰীৱক ৰজা পাতিল এনেকৈ ৰাৱণ কৰোঁ আৰু হনুমানো একচুৱেলি ৰাৱণে হনুমানক বান্দাৰ বুলি নহ'লিবা হনুমানক মাৰো কৰে ৰাৱণে তেওঁ ধৰিলে ৰাৱণে সীতাকাণ্ডতে তেওঁ যেতিয়া ধৰিলে মই খাটাহে কৈছোঁ তেওঁ যেতিয়া ধৰিলে গোটেই ধৰি আনি ওচৰত লৈ আহিছে আমাৰ ৰাৱণৰ ওচৰত লৈ আহিছে লৈ মতো কৈছে যে এইজনক হেৰি কৰিব লাগে বোলে আৰে বান্দাৰ এটা মাৰিম না মই বান্দাৰে বোলে এৰি দিলা দিয়াই কি হ'ল গোটেই লংকা তেওঁ লেজেদি কি কৰি জুই লগাই থৈ গেল আৰু সেই লেজত জুই লগাই দিব দিছে ৰাৱণে যে লেজত জুই লগাই দিয়া যাওক কেটিংকে আহিব লাষ্টত কি হ'ল গোটেই লংকাখন দাহন কৰি পেলা কিয়ে
তেওঁ ৰাৱণৰ কি হনুমানৰ জুয়ে গোটেই দাহন কৰি দিলা চব হয়নে গতিকে চব ৰাম মই কাটাই কৈছো ৰাম এজন মই এইকাৰণে ৰামে পূজা কৰা নাই যাওঁ আপোনালোকক কৈছো গোটেই ৰামৰ পূজা কৰা নাছিল ঈশ্বৰক কৈছিল তেওঁ স্বয়ং হৈ আহিছিল না তেওঁ পূজা কৰা বুলি বহুতে কয় হয়নে নহয় বহুতে কয় এইটো কোনে কয় জানে তুলসীদাস যি লেখছি যি কিতাপ এজন বঙালী তুলসীদাস মই কিতাপ এখনো পঢ়িছো তুলসীদাসে ৰামক পূজা কৰা বুলি কৈছিল বাকী মাধৱ কন্দলী মই সেইখন গদ্য কৰিছোঁ মাধৱ কন্দলী এখন পূজা অলপ নাই আৰু আগে ৰামায়ণখনতো পূজা নাই গতিকে আমাৰ এইবিলাক মাজতে আমাৰ প্ৰভু ঈশ্বৰে কৈছিল ন আজিকালি শাস্ত্ৰবিলাক গাখীৰ পানী মিলাওক আপোনালোক কৈছে প্ৰভু ঈশ্বৰে কাহিনী কৈছিল ন কৈছিল নে মনত আছেনে নাই এজন দহেৰাই সদায় 6 লিটাৰ গাখীৰ দিয়ে বা 5 লিটাৰ গাখীৰ দিয়ে মালিকক সদায় মালিকে গাখীৰটো নিবা অহাৰ পিছত তেওঁ মানে কি গাই চাই ধুই ধুনীয়াকৈ যিখিনি পানী লাগে চব মিক্স কৰি যায় গুচি যায় তেওঁ গৰুধৰক দিবা যায় আহিল নহয় ভন্যা তেওঁ আইগৰাকী আহিছিল আইগৰাকী আহি গাখীৰৰ হেৰিটো টিংটো দেখিছে যে আজি এচাইডে পানী দিবা বাঢ়ি গৈছে কিজানি চিধাই গৰু এটা লৈ গৈছে সেই আইগৰাকী আহি 1 লিটাৰ পানী দিলাম নহয় আহিল নহয় পূজা আজি দেউতাই বাঢ়ি গৈছে পানী দিলা এটা পূজা করলে 1 লিটার পানি গাখীৰ দিয়ে কি লিটাৰ হ'ল 5 লিটাৰ যে 8 লিটাৰ গাখীৰ হ'ল ইটা দহেৰাই নিবাই গাখীৰ চাই কৈছে গাখীৰ আজি ইমান কিয় ইটা কি কয় মালিকে মাতিছে তৈও নেকি ধন্যাক কৈছি তৈও নেকি ল'ৰাটোকো কৈছি বোলে তৈও নেকি এই বয়া নাপাব আজি ময়ো দিছোঁ মাকো দিলা পুতাকো দিলা কিন্তু গাখীৰত পানী মিলাব বুলি হ'ল চকচোন গাখীৰত পানী মিলাবলৈ মানে আজি মাকো দিছি ময়ো দিছোঁ ল'ৰাটোৱেও দিছে সেইকাৰণে গাখীৰ বেছি চকচোন পানী মিলাবলৈ মানে গতিকে শাস্ত্ৰবিলাক যাই কেনেকৈ পাইছি কেনেকৈ আছে গাখীৰত পানী মিলোৱা আজিকালি গাখীৰ হক নাই 1 লিটাৰ 1/2 লিটাৰ পানীয়ে দিয়ে ক'ত হক পাব এই কিতাপবিলাকৰো ৰস নাই আগমখিনি পানী আনিছি আনি লিখি দিছি আৰু সেইখিনিয়ে পঢ়িছি আমাৰ এজন লেখচিন নহয় আপোনালোকে জানে ফকাল আৰু নিষ্কাল শিৱ মই নামটো নকওঁ জানে চবে বুঢ়া হয় নামটো ন হয় না নহয় নামটো মই নকওঁ ফকাল আৰু নিষ্কাল লেখছিল আমাৰ শিৱ ভগৱান শিৱ পুৰাণ আপনার পুরাণ 8খান আছে মন্ত্রতে আছে মই দেখাই দিম নাচাব ভুলতো নাচাব মই চালো বাপরে শেষ করে দিব মাথা নষ্ট করে দিব মানে ঈশ্বরের একোই নাই খালি শিবকে শিব ভগবান নেকি হ্যাঁ আমি সব শিব যত জীব তত্ত্ব আহিব হয় না নহয় যিমান আছে সবে আমি শিব ভগবান আছে কেনেকৈ আহিলে আর শিব ভাং খাই নেকি হ্যাঁ ইতাতো বহুতে বহুত কি কৰি থাকে কিতাপে বলবুম এটা হৈছে না নাই বলবুম বুলি কয় নেকি তাতে খাইয়ে দেখা পায় শেষ হৈ থাকে এই সব আমাৰ এটা কৃষ্ণ ল'ৰা ক'ত আছে 1 নম্বৰ জিৰামত ল'ৰা থাকলে আমাৰ এটা 1 নম্বৰ বাকী ল'ৰা ক'ত আছে এটা এই খাব এছ কৰিব কি হ'ব জীৱনটো এৰাই দিব কেইটাদিন থাক পাইছো সমাজৰ কাৰণে কাম কৰোঁ সমাজে যাতে ভাল পায় তেনেকুৱাই কাম কৰিব লাগে যে আজিকালি সেই কি কয় আৰু এনেকে ভাং খাব মই ভিগু বুলি এটা মই কাহিনী এটা কৈছো ভিগু গোটেই মাতি আনলা ঈশ্বৰে মাতিয়ে ভিগুক পচলা যে কোনি শ্ৰেষ্ঠ কোনি তুমি চাই আহা ভিগুক পঠাইছিল ভিগুই যাই প্ৰথম ব্ৰহ্মা তাতে গেল ব্ৰহ্মাই তপস্যাতে আছে ভাবছি ইয়াৰো চেষ্টা হৈছে ইয়াৰ ওপৰত আছে বিষ্ণু তাতে গৈছে বিষ্ণু পুৰা ধ্যানত আছে ব্ৰহ্মাই পুৰা ধ্যানত আছে তেতিয়া ভিগু উঠিছে ইয়াৰো কোনোবা আছে গেল তাৰপিছত শিৱত তাতে জিতে গ'ল শিৱ একদম পুৰা নাম গাই আছে ইয়ো নামতে মতলৈ আহি আছে পুৰা ব্ৰহ্মায়ো যায় আৰু ভিগুও যায়
গতিকে যিকোনো আচলতে ইয়াৰো কোনোবা আছে কিয় চেষ্টা নহয় লাষ্টত আহি পলাই যে নাই বিষ্ণুৰ বাহিৰে শ্ৰেষ্ঠ কোনো নাই বিষ্ণুৰ বাহিৰে গতিও নাই আৰু গতিকে বিষ্ণুৱে শ্ৰেষ্ঠ লাগিব জানিব এজন আমাৰ নিচিনা বৈষ্ণৱৰ কথা কৈছো বৈষ্ণৱ শিৱ হয় না শিৱ বৈষ্ণৱ আছে আৰু শিৱ দক্ষ যজ্ঞ জানেনে হল কন্যা আছিল তাৰে কনিষ্ঠ কন্যা বিয়া কৰিছিল শিৱই দক্ষ যজ্ঞ বুলি চেপ্টাৰ আছে আমাৰ ভাগৱতত সকলোৱে জানে দক্ষ যজ্ঞ তেওঁলোকৰ যজ্ঞ পাতিছিল ন পাতিছিল নাই দক্ষৰ যজ্ঞ পতাতে শিৱ গৈছিল নেকি কিয় নাযায় হয় না নহয় আৰু সেই শিৱকেইটা ভগৱান বুলি চবে মানে শিৱ কেনেকে ভগৱান হ'ব চবে ভগৱান বুলি মানে ব্ৰহ্মা ভগৱান বুলি কৈছে না কাবাই শিৱ হ'ল ব্ৰহ্মাৰ পুতেকহে ব্ৰহ্মাৰ পুতেক বাকীবিলাক চব আৰু ব্ৰহ্মাক আহিব ভজনা নকৰে বাকীবিলাক নহয় কৰে ব্ৰহ্মা মেইন একদম মেইন ব্ৰহ্মা গতিকে প্ৰভুৱে অকল ক'লেতো বহুত ক'ব লাগিব 9:30 বাজে বুজিছে না 9:30 বাজে খালি মই এটাই কৈ যাওঁ আপোনালোকে যদি গুৰু ভক্তি যাতে সদায় গুৰু ভক্তি সদায় তাক পঢ়িলে হ'ল তেতিয়া গুৰুৱে আপোনাক যিমান বিপদ সেই বিপদৰ পৰা আপোনালোকক ৰক্ষা কৰিব গতিকে গুৰু ভক্তি আৰু নাম এইটা নেৰব প্ৰভু ঈশ্বৰে কি কৈছে নেৰিবা নাম নেৰিবা 3বাৰ কৈছো পঢ়ক ল'ৰা ছোৱালীবিলাক ভাল মনত কৃষ্ণ বুলি ভকত ল'ৰাবিলাক কালি যে হয়তো দেশত এজন সুনাগৰিক হ'ব এজন ভাল ডাঙৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব তেতিয়া আমি ক'ব পাৰিম দুই হাত দাঙি যে আমাৰ এজন ভকতৰ ল'ৰা এজন ভকতৰ ছোৱালী সদায় সেনেকুৱা হ'ব ল'ৰা ছোৱালীবিলাক মই কৈছো আপোনালোকক গতিকে মই বেছি নকওঁ গতিকে আপোনালোকে যাতে সদায় ঘণ্টা নামটো লয়ে সদায় ৰাতিপুৱা গধূলি 1 ঘণ্টা নাম ল'ব নাম লৈহে ওলাই যাব আবার বাইক চলাইছি গাড়ী চলাইছি সদায় জয় কৃষ্ণৰ ধ্বনিটো দিয়ে যাব কেতিয়া চাব আপোনাৰ একোৱে হ'ব নোৱাৰে কিবা হ'লে ঈশ্বৰে টানি লৈ যাব আপোনাক ৰক্ষা কৰিবই মই এতিয়া আপোনালোকক দূৰে দীৰ্ঘতেই ক'লো সবাই দৰে আকৌ কৃষ্ণগুৰুৰ নাম যাৰ মুখত থাকে তাত একোৱে হ'ব নোৱাৰে একোৱে হ'ব নোৱাৰে তাৰ ঈশ্বৰে টানি লৈ আহিব গতিকে আপোনালোকক কৈছো নাম নেৰিবা গতিকে নামটো যাতে সদায় মুখত থাকে আৰু মই অলপ কামো আছে মই আপোনালোকৰ মোৰতো ল'ৰা ছোৱালী আপোনালোক চিনি নাপায়